নমস্কাৰ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। বৰ্তমান আমাৰো ভাল। সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি এতিয়া আমি যাব লৈছোঁ বাবা থান। আজি বা ল'ৰাটোৰ বাৰ্থডে, তাৰ উপলক্ষে বাবা থানতে শৰাই এভাগি দিওঁ বুলি ওলাইছে, লগতে ময়ো ওলাইছোঁ। তেনেহ'লে দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাব। যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বিলাক চাই যদিও ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া ফটো পাছে গৈ নোপোৱাৰ আগতে চেলফি মাৰি মেলি আজৰি। ৰ'দে ধৰিছে নেকি ফটো? ৰ'দে ধৰিছে নেকি? বেয়া হ'ল নে কি ফটো? এয়া বা ৰেড পিন্ধি লৈছে, মই ব্লু, এইফালে ব্লু, চেম বেগৰ কালাৰো মিলি গৈছে। আজি চব নভবাকে চব মিলি গৈছে আৰু ভোক লাগিলে গৈ নোপোৱা আগতে। জোতা যে সঁচাকৈ মিলা নাই কাপোৰযোৰৰ লগত। অহা কোনো প্লেনিং নাছিলে, ঘপককৈ হ'ল কাৰণে দেৰি হ'ল। এতিয়া 10টা মানে বাজিলে, আমি সোনকালে গৈ পাব লাগিছিলে। ভিডিঅ'টো চাই থাকক, কি কৰোঁ কি নকৰোঁ সকলো দেখাবলৈ চেষ্টা কৰিম। আজি যিহেতু মোৰ জন্মদিন, আজি আমি যাবলৈ ওলাইছোঁ বাবা থান। মাহীয়ে বাৰু ক'লে, খালি ময়ো কৈ দিছোঁ। মোৰতো ভাল লাগিছে নাই বাৰু দেখিবলৈ। মোক মায়ে দিছে আজি জন্মদিনৰ উপলক্ষে। এতিয়া আমি আহি পুৰা বাংলা পাই গ'লোহি। শৰাই বজাৰ পুৰা গাড়ীখন যিহেতু ৰখাইছে, শৰাই বজাৰকেইটাই ভাবিলোঁ ইয়াতে কৰি লওঁ। তাত দোকানবিলাক জল্দি বন্ধ কৰি দিয়ে আৰু প্ৰতিটো বস্তু পোৱাও টান, দামো বেছি। ফল মূল, বুট মগু, নাৰিকল আৰু ভোগৰ কাৰণে চেনি, গাখীৰ প্ৰায়বিলাক বস্তু লৈ ল'লোঁ। এয়া আহি আমি বাবা থানৰ ৰাস্তা পালোহি, দেখিছে নহয়। ৰাস্তাটো ইমান ধুনীয়া, চাফ চিকুণ, তাতে গোটেইখন সেউজীয়া এটা পৰিৱেশ। ইমান ধুনীয়া পৰিৱেশ এটা দেখি ভিডিঅ' নকৰাকৈনো কেনেকৈ থাকোঁ আপোনালোকে কওকচোন। প্ৰতিটো বস্তু এতিয়াৰ পৰা ইউটিউবৰ জৰিয়তে ভিডিঅ' এটাৰ জৰিয়তে ইউটিউবতে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে নহয়, ছাইডত বাগানবিলাক কলম দি আছে। এইটো ছিজনতে হয়তো বাগানবিলাক কলম দিয়ে, নাজানো আৰু মুখত যি আহিছে তাকে কৈ গৈছোঁ। অকণমান মোবাইলটো হাতে লৈ থাকোঁতে লৰি যায়, সেইকাৰণে ভিডিঅ'টো কপি যায়। ইয়াৰ আগত বা আৰু ফটো এয়া দেখিছে নহয়। এইফালে বান্দৰ এটা শুই আছে, এইফালে দুটা। ইহঁতৰ কাম কৰিছে, আমি আমাৰ কাম কৰিছোঁ। তেনেকৈতো চলি থাকিব লাগিব নহ'লে কি কয়। এয়া আহি আমি বাবা থান পালোহি। এয়া চাকি লৈ ল'লোঁ, শৰাই দিয়া হৈ গ'ল। আমি আহি বেছি সময় ৰ'বলগীয়া নহ'ল, কাৰণ আমাৰ আহি পাওঁতে ইয়াত অকণমান দেৰি হ'ল। এতিয়া আহিছোঁ চাকি বন্তি জ্বলাবলৈ, চাকি জ্বলাইছোঁ। এইফালে বা, এইফালে মই চিনিটো পাইছেই আৰু এয়া মই চাকি জ্বলাই ধূপ জ্বলোৱাত ব্যস্ত। এয়া বা আৰু পুতৌৱে লৈছে পূজাৰী সেৱা। আজি যিহেতু ভাগিনৰ বাৰ্থডে, কিন্তু বিচাৰিম ভগৱানৰ ওচৰত এটাই বিচাৰিছোঁ, সি যাতে ডাঙৰ হৈ এজন ভাল মানুহ হয়। ভাল মানুহ হোৱাটো বহুত ডাঙৰ কথা ইহঁতি ভাবিছে এতিয়া মই চেলফি মাৰি আছোঁ, কিন্তু মই কৰি আছোঁতো ভিডিঅ'। দুইটাই পজ দি আছে, দেখিছে নাই? মোৰ নিজৰে হাঁহি উঠি গৈছে যেনেকৈ পজ দিছে। ইমান ধুনীয়াকৈ গছত বান্দৰ এটা উঠি আছে চাওকচোন। মই তাকে দেখি ৰোৱা নাই আৰু লৰালৰিকৈ কেমেৰাটো উলিয়াই অকণমান ক্লিপ লৈ থৈছোঁ আপোনালোকক দেখাবলৈ। এয়া আমাৰ শৰাই দিয়া চাকি দিয়া হৈ মেলি এতিয়া বাহিৰত আহিছোঁ বান্দৰক কল খুৱাব। পুতৌৰ বৰ মন, সি বান্দৰক বোলে কল খুৱায়। মোৰ পিছে অকণমান ভয় লাগে, আগত এবাৰ খুৱাইছিলোঁ, গোটেই কল থপিয়াই লৈ গ'ল। আকৌ এবাৰ দিলোঁ, নাখালে। ই পিছে এটাকে ধুনীয়াকৈ ছিঙি খুৱাই আছে। মাকে চাই আছে। মই আকৌ মোনাটো বাক ল'ব দিওঁ দেই, গধুৰ যে। তাই শকত মানুহ ল'ব পাৰিব মই ক্ষীণ কিনো ল'ম। এয়া খোৱা দেখি এটা দুটাকৈ বান্দৰ ইফালৰ পৰা সিফালে ওলাইছে। এয়া দিছে চেনি গুটি খাবলৈ। ইহঁতৰো চাগে বেলেগ বস্তু খাব মন যায় সদায়নো কলকে কি খাই থাকিব। এটা বান্দৰে পুতৌৰ পৰা কোনটো সময়তনো চেনিগুটি পেকেটটো থপিয়াই লৈ গ'ল, সি গমেই নাপালে। সিয়ে অকলে খাই এতিয়া ঘূৰি ফুৰিছে দৌৰি। তাকে দেখি আমাৰ পুতৌৰ মন ডাউন,
কাৰণ সি চবকে খুৱাম বুলি ভাবিছিলে। এতিয়া মাকক লাগি আছে আৰু এটা পেকেট লৈ দিব লাগে। এতিয়া মাকে লৈ দিছে, মাক পুতেকে মিলি এতিয়া আকৌ চেনিগুটি খোৱালে। চেনিগুটিয়ে কয় নে মণিগুটিয়ে কয়, কি কয় নাজানো আৰু, বৰ মিঠা কাৰণে মই চেনিগুটি কৈ দিছোঁ। এতিয়া আমাৰ ভাগিনে চাইছে খাৰু, সি চোৱা দেখি মোৰো মন, এপাত লৈ ল'লোঁ আৰু। পিছে মোৰ হাতখন যিহেতু সৰু নাচাজিলে। এয়া বাহিৰৰ পৰিৱেশটো দেখিছে নহয়, ইমান ধুনীয়াকৈ। এয়া অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আহি আমি দৈগুং পালোঁ। এতিয়া খাব সোমাইছোঁ এখন মেগনলিয়া। আগতো পিছে ইয়াত দুবাৰমান আহিছোঁ, কিন্তু ভিডিঅ' কৰা হোৱা নাছিল। আজি অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি থৈছোঁ। ইমান ভোক লাগিছে, যিহেতু ঘৰ পালে দেৰি হ'ব, কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। পেটত নহ'লে নিগনি দৌৰি আছে ভোকতে, ৰাতিপুৱা একো খাই যোৱা নহ'ল। ওচৰতো তেনেকৈ বিশেষ একো খাব নাপায়, ভাবিলোঁ সেইকাৰণে কিবা এটা খাই যাওঁ। খানা অৰ্ডাৰ কৰিলোঁ, আহিল 2টা ভেজ পোলাও, পনীৰ বাটাৰ মচলা, আৰু এইফালে দিছোঁ চিলি পনীৰ। আমি যিহেতু মানুহ কম, বৰ বিশেষ অৰ্ডাৰ কৰা নাই। ইয়াত ধুনীয়াকৈ মই সজাই থালিখন ৰেডি কৰি লৈছোঁ। ঘৰ আহি পাই এতিয়া ভাগিনে কাটিছে কেক। এতিয়া এয়া আমাৰ ৰাতিৰ খানা। সৰুকৈ নিয়ম এটা কৰা হৈছে, বৰ বিশেষ ডাঙৰ নহয়। এয়া পাপৰ, মিক্স চব্জি, মাংস, দালি, চালাড, চাটনি, জ্বলা ভাজি, সেয়াই আৰু। তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।